বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি হৈছে দেওবাৰ আৰু এতিয়া প্ৰায় 7:30 মান বাজিছে সন্ধিয়াৰ। আজি ৰাতি আমাৰ ঘৰত আলহী আহিব। কোন আহিব সেয়া আপোনালোকক দেখুৱাম আৰু আলহীক কি কি ৰান্ধি খুৱাওঁ সেইবোৰো দেখুৱাম। গোটেইবোৰ দেখুৱাব নোৱাৰিলেও যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। যিহেতু মই মাছ মাংস দুয়োটাই বনাম আৰু মাংসটোত মছলা দিবই লাগিব, মছলা অবিহনে মাংস একেবাৰে অসাৰ, গতিকে মাছৰ আঞ্জাখন মই চিম্পুলকৈ বনাম, টেঙা দি পেলাই বিলাহী টেঙাৰে বনাম। একেবাৰে বেছি মছলা ইউজ নকৰোঁ। কি কি মছলা দিম সেইবোৰ দেখুৱাম আপোনালোকক, একেবাৰে সাধাৰণকৈ বনাম। কেৰাহীখন গৰম হ'বলৈ দি মই তেল দি দিলোঁ। মাছখিনি যিহেতু মই আগতীয়াকৈ ভাজি থৈছিলোঁ সেইকাৰণে মাছ ভজা তেলকে ইয়াত দি দিলোঁ। তেলখিনি অলৰেডি গৰম হৈছে আৰু এইফালে মই আলু বইল কৰি থৈছোঁ। তেলখিনি গৰম হোৱাত মই পিঁয়াজ দিছোঁ। অলপ পিঁয়াজ এতিয়া দিছোঁ আৰু অলপ পিছত দিম। তেলো অলপ সৰহকৈ দিছোঁ, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি তেল দিব পাৰে। পিঁয়াজখিনি অকণমান সময় ফ্ৰাই হ'ব দিম। তাৰপাছত ফ্ৰাই হোৱাৰ পাছত মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি দিয়াৰ পাছত বিলাহীখিনি অকণমান ভাজিম। বিলাহীখিনি অকণমান সময় ভাজি লোৱাৰ পাছত গেছটো একেবাৰে ল' ফ্লেম কৰি ঢাকোন লগাই পেলাই বিলাহীখিনি সিজিবলৈ এৰি দিম। বিলাহীখিনি অলমষ্ট সিজি গ'ল। এতিয়া মই বিলাহীখিনি কেৰাহীৰ পৰা নমাই অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। বিলাহীখিনি মই ফেনৰ তলত ঠাণ্ডা হ'বলৈ দি থৈ দিছোঁ। তাৰপাছত দেখুৱাম মই বিলাহীখিনিৰে কেনেকৈ বনাওঁ আঞ্জাখন। বিলাহীখিনি ঠাণ্ডা হোৱাৰ পাছত মই মিক্সি বাতিটোত দিছোঁ আৰু বিলাহীখিনিৰ লগত মই কাটি লোৱা পিঁয়াজ কেইফালো দিম। গোটেই বস্তুখিনি ব্লেণ্ড কৰি এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। দেখিছে গোটেইখিনি বস্তু ধুনীয়াকৈ পেষ্ট হৈ গৈছে। তাৰপাছত মই এতিয়া কেৰাহীখনত তেল অলপ দিম। প্ৰথমতে বিলাহীখিনি ভাজোঁতে যিহেতু মই তেল সৰহকৈ দিছিলোঁ, এতিয়া তেল অলপ কমাই দিম। তেলখিনি গৰম হোৱাৰ পাছত মই বইল কৰি থোৱা আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। ডিপ ফ্ৰাই নকৰোঁ, অলপমান ফ্ৰাই কৰিম। আলুখিনি অলপ সময় ফ্ৰাই কৰাৰ পাছত এতিয়া এক্সট্ৰাকৈ নমাই ল'লোঁ। আলুখিনি নমাই লোৱাৰ পাছত মই সেই একেখিনি তেলতে পাঁচফোৰণ কেইটামান দি দিছোঁ। তাৰপাছত হালধি অলপমান দিম। হালধিখিনি দিয়াৰ পাছত মই পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি লৰাই লোৱাৰ পাছত মই অকণমান পানী দিছোঁ যাতে মিক্সি বাতিটোত লাগি থকা পেষ্টখিনি তাত গুচি যায়। মই গোটেইখিনি কাম ল' ফ্লেমত ৰাখিয়ে কৰি আছোঁ। তাৰপাছত দিছোঁ ফ্ৰাই কৰি থোৱা আলু কেইটুকুৰ আৰু নিমখ দিছোঁ সোৱাদ অনুসৰি। তাৰপাছত দিছোঁ মাছ কেইটুকুৰ। মাছ কেইটুকুৰ দি পেলাই গোটেই পেষ্টখিনি মাছ কেইটুকুৰত সানি দিম যাতে পেষ্টখিনি ধুনীয়াকৈ মাছত লাগি যায়গৈ। ইয়াৰ পিছতে মই পানী দি গুলি থোৱা বেচন কেইচামুচমান দি থৈছোঁ গ্ৰেভিটো হ'বৰ কাৰণে। তাৰপাছত গোটেইখিনি বস্তু ভালদৰে লৰাই দিছোঁ আৰু গৰম পানী একাপ দি দিছোঁ। তাৰপাছতে গেছটো হাই ফ্লেমত দি পেলাই অলপ সময় উতলিবলৈ দিম। এয়া দেখিছে গ্ৰেভিখিনি ধুনীয়াকৈ উতল আহি গৈছে আৰু খাবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠিছে। এতিয়া আহিছোঁ আলহীৰ কথাটোলৈ। আলহী মানে নতুনকৈ বিয়া হোৱা দাদা বৌ এহাল আহিছিলে, কিন্তু তেওঁলোক দুইজনৰে ইমান লাজ হ'ল যে
ভিডিঅ' কৰাটো দূৰৰ কথা একেলগে ফটো একপিও নুঠিলে সেইকাৰণে বেলেগ বেলেগকৈ ফটো উঠাই দুইজনকে আপোনালোকৰ আগত এনেকৈয়ে দেখাইছোঁ কাৰণ দেখুৱাম বুলিতো ক'লোৱে নেদেখুৱালে কথাটো বেয়া হ'ব সেইকাৰণে এনেকৈয়ে চাওক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই